আব্দুল আৱাল দশমমান শ্ৰেণীৰ আৰবি পাঠৰ ওপৰত অলপ ইলেক্টিভ আৰবিৰ ওপৰত অলপ ক্লাছ কৰিব বিচাৰিছোঁ। চাহেবি কিতাবু চাহেবিল কিতাবু কিতাপে মোৰ লগ। ইয়াত তিনিশাৰী মই কালি পঢ়াইছোঁ, আজি আৰু তিনিশাৰী অলপ ক'ব বিচাৰিছোঁ। আছআলুহু ইউজিবুনি আছআলুহু মই ইয়াক প্ৰশ্ন কৰোঁ, ইউজিবুনি ই মোক উত্তৰ দিয়ে। জবাবৰ পৰা ইউজিবুনি মজহুলৰ চিগাত আহিছে। আনকুল্লে মা ইয়াৰিবুনি যেতিয়া ই মোক সন্দেহত পেলায়। ইয়াহলু বেহি বয়ান ইয়াহলু মিঠা বেহি যাৰ দ্বাৰা মিঠা, বয়ান মানে বক্তৃতা, যাৰ আলোচনা যাৰ বক্তৃতা মিঠা। অমালাহু লিচানুন কিন্তু ইয়াৰ জিভা নাই। কাচ্চা আলি হেকায়তুন তাৰ বৰ্ণনাবোৰ খুব ধুনীয়া। কিমান যে ঘটনা তেওঁ বৰ্ণনা কৰিছে। লাতিফাতুন মনোৰমা বিল গায়াতে ইয়াৰ যিটো গুণাগুণ সেইটোৰ কথা কৈছে। সেইটো ভালকৈ পঢ়িবা আৰু হোৱাটছআপ যোগে মোক পঢ়া শুনাবা।